নমস্কাৰ বন্ধুসকল, মই আছামিজ এজেণ্ট ডিম্পুৱে আপোনালোক সকলোকে এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকক দেখুৱাম মনালী যিটো ভ্লগ দেখুৱাই আছোঁ, মনালী ভ্লগৰ আৰু এটা এপিছড দেখুৱাম। আৰু আমি মনালীলৈ যাওঁতে সোলাং ভেলী নামৰ এটুকুৰা জেগালৈ গৈছিলোঁ, আৰু সোলাং ভেলীলৈ আমি গৈ আছোঁ। তাৰ ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়াইছোঁ। এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব আমি কেনেকৈ সোলাং ভেলীত গৈ পেলাই আনন্দ ফূৰ্তি কৰিছিলোঁ। আৰু আপোনালোকে ইয়াত দেখিছে পাহাৰবিলাক দেখিছে, আমি সেই পাহাৰৰ ওপৰলৈ গৈ আছোঁ, তলৰ পৰা ক্ৰমান্বয়ে ওপৰলৈ গৈ আছোঁ। আৰু পাহাৰৰ ওপৰত যিখন সোলাং ভেলী নামৰ ঠাই আছে, তাত গৈ পেলাই আমি খুব আনন্দ ফূৰ্তি কৰিছিলোঁ, বৰফত খেলিছিলোঁ। আৰু বিভিন্ন দুঃসাহসিক ক্ৰীড়া আছে, সেইবিলাক বিভিন্ন কৰিব পাৰি। বিভিন্ন তাত ৰ'পৱে হওক বা পেৰাগ্লাইডিং হওক বা বিভিন্ন তেনেকুৱা বহুত জেগা আছে, তাত বিভিন্ন তেনেকুৱা কাৰ্যসমূহ কৰিব পাৰি। বিভিন্ন দুঃসাহসিক ক্ৰীড়াসমূহত অংশগ্ৰহণ কৰিব পাৰে। আমি তালৈকে গৈ আছোঁ। আপোনালোকে দেখিছে আমি এয়া গৈ আছোঁ পাহাৰৰ ওপৰলৈ। আৰু তাত আপোনালোকে সুধিব পাৰে যে এতিয়া ইমান মুখ চুখ কিয় মই ঢাকি লৈছোঁ। ইয়াৰ বাবে প্ৰশ্ন উত্থাপন কৰিব পাৰে কোনোবাই হয়তো ভাবিছেও যে ই মুখত কিয় এনেকৈ কাপোৰ মানে ধৰি লওক মুখ সোপা মাৰি আছে, বা ধৰি লওক ওপৰত টুপি চুপি পিন্ধি কিয়। আপোনালোকে দেখিছে বৰফ পৰি আছে, চাৰিওফালে বগা হৈ আছে, গতিকে ইমান ঠাণ্ডা। তাত মই আপোনালোকক ক'ব বিচাৰিছোঁ যে -4 to -5 ডিগ্ৰী চেলচিয়াছ পৰিছিলে। সেইবাবে সাধাৰণতে মই 4-5টামান চোলাই পিন্ধিবলগীয়া হৈছিলে। ধৰি লওক 2টা জেকেট পিন্ধিবলগীয়া হৈছিলে, এটা জাম্পাৰ, তাৰ তলত চুৱেট চাৰ্ট আছে, মানে বহুত ডাঠকৈ পিন্ধিবলগীয়া হৈছিলে কাপোৰটো। তাত এনেই সাধাৰণ কাপোৰত আপুনি শান্তি নাপায়, তাত এনেকুৱাই ঠাণ্ডা। আৰু মোৰ লগতে মোৰ যিসকল লগৰ যিটো টীমত গৈছিলোঁ আমি, সেই সকলো পাছফালে আহি আছে, আপোনালোকে দেখিবলৈ পাইছে। তেওঁলোকৰো গোটেই মুখত কেনেদৰে কাপোৰ মাৰি আহিছে, বিভিন্ন মাস্ক পিন্ধি আহিছে, দেখিছে। আৰু এয়া দেখিছে আমি পাহাৰৰ ওপৰলৈ লাহে লাহে উঠিবলৈ আৰম্ভ কৰিছোঁ ইয়াত। আৰু মোৰ লগৰখিনি সেয়া দেখিছে। আৰু 2টামান তাত পৰিছিলোঁ উঠোঁতে, সেইটো মই ৰেকৰ্ডিং কৰিছিলোঁ যদিও মই ইয়াত দেখুৱাবলৈ বেয়া পাইছোঁ, তেওঁলোকে বেয়া পাব। পিছলি বৰফত ভৰি দি পিছলি পৰি গৈছিলে, বাগৰি গৈছিলে, সেইটো মই দেখুৱাবলৈ বেয়া পাইছোঁ। তেওঁলোকক অসন্মান কৰা হ'ব সেইটো দেখুৱালে, গতিকে মই সেইটো দেখুৱাব বিচৰা নাই। গতিকে কোনোবাই যদি চাব বিচাৰে মোক হোৱাটছআপত কণ্টেক্ট কৰিব পাৰে, যদি সেই বাগৰি পৰা ভিডিঅ'বিলাক চাবলৈ বিচাৰে। হোৱাটছআপৰ নম্বৰটো নিদিওঁ, চিন্তা কৰিব নালাগে ইয়াত। সেই তাৰ কাৰণে আপোনালোকে বেছি কষ্ট কৰিব লাগিব, কামোৰ দিব লাগিব, তেতিয়া মই হোৱাটছআপৰ নম্বৰটো দিম যদি বহুত কামোৰ দিব বিচাৰে। আৰু এয়া দেখিছে পাহাৰ, আমি লাহে লাহে উঠি ওপৰত, আৰু বেছি নাই, পাইছোঁগৈ আৰু লাহে লাহে। বগা ওপৰত দেখিছে পাহাৰ, সম্পূৰ্ণ বৰফে ঢাকি ৰাখিছে সোলাং ভেলী। আৰু এয়া দেখিছে আমাৰ অৱস্থা কি হৈছিলে। ওপৰলৈ 2-3 কিলোমিটাৰ ওপৰলৈ উঠাৰ পাছত, পাহাৰৰ ওপৰলৈ উঠাৰ পাছত আমি ভাগৰি পৰিছিলোঁ, ভাগৰি বহি দিবলগীয়া হৈছিলে। এনেকুৱাই ভাগৰ লাগিছিলে আমাৰ। সাধাৰণতে কম নহয় ওপৰলৈ তেনেদৰে 2-3 কিলোমিটাৰ ওপৰলৈ উঠি যোৱাটো খোজকাঢ়ি, এটা পাহাৰৰ, তাকো ভাগৰ লগাটো স্বাভাৱিক কথা। অৱশ্যে ঘোঁৰা চোৰাবিলাক আছে তাত, মানুহবিলাকে তাত এইবিলাক বেপাৰী বুলি ক'লেও ভুল নহ'ব, ঘোঁৰা চোৰা আনে, ঘোঁৰা আনে, ইয়াক আনে। ঘোঁৰা আৰু ইয়াকৰ পিঠিত উঠি যোৱাৰ বাবদ আপুনি 300 পৰা 400 টকা ভৰিবলগীয়া হ'ব পাৰে। আৰু আমি সেইবোৰ ভৰা নাছিলোঁ। সাধাৰণতে 2টা ভৰি আছে যেতিয়া কি দৰকাৰ পইচা ভৰি পেলাই ওপৰলৈ যাবলৈ। সাধাৰণতে আমি খোজকাঢ়ি যাবলৈ ভাল পালোঁ। আমি ইমান ফকটত পইচা খৰচ কৰিবলৈ দৰকাৰ নাই, সাধাৰণতে খোজকাঢ়ি যোৱাটোৱে বেছি উত্তম। আৰু এয়া দেখিছে লাহে লাহে পাইছোঁহি আৰু বেছি দূৰ নাই। আমি সেই আপোনালোকে যিখিনি ওপৰত বগা বৰফ দেখি আছে পাহাৰৰ ওপৰত, তাত গৈ পেলাই উপনীত হ'ব লাগিব। আমাৰ ডেষ্টিনেশ্যন হ'ল সেইটো, আৰু গৈ আছোঁ আমি লাহে লাহে। আৰু আমি লাহে লাহে গৈ আছোঁ পাহাৰৰ ওপৰলৈ, আৰু আহি পেলাই উপনীত হৈছোঁ এই সোলাং ভেলীত। বেছি দেৰি নাই, আপোনালোকে সকলো দৃশ্য সুন্দৰকৈ চাব পাৰিব। আমি কেনেদৰে খেল ধেমালি কৰিছিলোঁ তাত, সেই সকলো ভিডিঅ' ইয়াত আছে। ভিডিঅ'টোত আপোনালোকে লাষ্টলৈ চাব পাৰে। আৰু এয়া আপোনালোকে দেখিছে কেনেকুৱা গাড়ী চলে তাত ওপৰলৈ যাবলৈ। আৰু এইবিলাক ঘোঁৰা দেখিছে, এই ঘোঁৰাবিলাকত ওপৰলৈ উঠা নমা কৰিবৰ কাৰণে, ওপৰলৈ পাহাৰৰ ওপৰলৈ। মই আগতেও কৈছোঁ যে 300-400 টকা তেওঁলোকে ডিমাণ্ড কৰে মানুহৰ পৰা।
অতি সুন্দৰ প্ৰাকৃতিক পৰিৱেশ তাত। এনেকুৱা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিবলৈ তালৈ বছৰি বছৰি হাজাৰ হাজাৰ পৰ্যটকৰ সমাগম ঘটে। সেয়া আমাৰ নিজৰ দেশ ভাৰতবৰ্ষৰ পৰ্যটকেই হওক বা বিভিন্ন বেলেগ বেলেগ দেশৰ পৰ্যটকেই নহওক কিয়, মনালীৰ সুন্দৰ পৰিৱেশৰ উপভোগ কৰিবৰ বাবে বিভিন্ন পৰ্যটক তালৈ আহে। আৰু এখন যিখন চাৰিচকীয়া মটৰচাইকেলৰ টাইপৰ এখন গাড়ী দেখিবলৈ পাইছে। এনেকুৱা গাড়ী মই আগতে কেৱল টিভিত দেখিছিলোঁ, চিনেমাত দেখিছিলোঁ, ছলমান খানে চলোৱা দেখিছিলোঁ। কেতিয়াও নিজৰ মুখৰ আগত দেখা নাছিলোঁ। সেইদিনাখন স্বচক্ষে চকুৰ আগৰ পৰা ভালদৰে চাব পাৰিলোঁ সেই চাৰিচকীয়া মটৰচাইকেলখন। মানুহবিলাকৰ সমাগম দেখি আপোনালোকে নিশ্চয় বুজিব পাৰিছে চাগে তাত কিমান মানুহ হয়, কিমান পৰ্যটকৰ ভিৰ হয়। বেলেগকৈ চাগে মই ক'বলৈ আকৌ বুজাই ক'বলৈ দৰকাৰ নাই। আৰু মই পেৰাগ্লাইডিঙৰ কথা কৈছিলোঁ। পেৰাগ্লাইডিং সেয়া ওপৰত দেখিছে, ওপৰত উৰি ফুৰিছে, সেয়া মানুহেই হয় পেৰাগ্লাইডিং। মোৰ লগৰ এজনেও কৰিছিলে, সেয়াও মই আপোনালোকক দেখুৱাম। যদি ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই, ভালদৰে শেষলৈকে চাই, তেতিয়া দেখিবলৈ পাব পেৰাগ্লাইডিঙৰ দৃশ্য। সেয়া জাষ্ট ট্ৰেইলাৰ বুলি ধৰি লওক, যিটো পিকচাৰ এতিয়াও বাকী আছে, ভালদৰে ডাঙৰকৈ আছে পেৰাগ্লাইডিং। লাষ্টলৈকে যদি শেষলৈকে ভিডিঅ'টো চাই আপোনালোকে পেৰাগ্লাইডিং ধুনীয়াকৈ দেখুৱাম আপোনালোকক মই। বৰফখন চাবলৈ পালে হ'লে একো নকওঁ নেকি। গতিকে এইকণৰ পৰা চোলাং ভেলী আৰম্ভ হৈছে। আপোনালোকে দেখিছে বৰফত মানুহবিলাক কেনেকৈ শুই আছে, এইডোখৰত কেনেদৰে খেল ধেমালি কৰি আছে। এইডোখৰৰ পৰা আৰম্ভ হৈছে আৰু বহুত এটা বৃহৎ এলেকা চোলাং ভেলীখন আছে। আৰু আগলৈ গ'লে আৰু আমি ভালদৰে দেখা পাম। আৰু আমি আগলৈ গৈ আছোঁ, আপোনালোকে দেখিবলৈ পাইছে। গতিকে এয়া আমি আহি উপস্থিত হৈছোঁহি চোলাং ভেলীত। আমাৰ ৩-৪ ঘণ্টামান জাৰ্ণি কৰি শেষত আমি অৱশেষত এই চোলাং ভেলীত আহি উপস্থিত হ'লোঁ। আৰু দেখিছে চাৰিওফালে মানুহবিলাক কিমান আনন্দ উল্লাসত মচগুল হৈ আছে তাত। আৰু আমিও আনন্দ উল্লাসত মচগুল হৈছিলোঁ। তাৰ ভিডিঅ' আপোনালোকে দেখিব। আৰু ইয়াৰ পেৰাগ্লাইডিঙৰ মই আগতেও কৈছোঁ, ভালদৰে আকৌ দেখুৱাম পাছত। একেবাৰে সুন্দৰভাৱে আছে পেৰাগ্লাইডিঙৰ দৃশ্য। ৰ'পৱে আছে তাত, ৰ'পৱে উঠিব পাৰি। টিউব ৰাইডিং আছে, টিউব এটা উঠি পেলাই আপোনাক ওপৰৰ পৰা ঠেলি দিয়া হয়, তেনেকুৱা টিউব ৰাইডিং বুলি কয়। টিউব ৰাইডিঙৰ ব্যৱস্থা আছে। আৰু চাৰিওফালৰ পৰিৱেশটো মই আকৌ আপোনালোকক ভালদৰে দেখুৱাব বিচাৰিম এবাৰ। স্কেটিং কৰে, স্কিং কৰে, বিভিন্ন তেনেকুৱা খেল ধেমালি আছে তাত, বৰফত কৰিব পৰা খেল ধেমালি। पहले वीडियो कॉल था। पहले वीडियो कॉल किया था, पहले वीडियो कॉल किया था। और थोड़ा सा नीचे कर।
बाद में आ जाऊंगा। আৰু এয়া দেখিছে টিউব ৰাইডিং, টিউবটো ওপৰৰ পৰা দুটা মানুহক উঠাই কেনেদৰে ঠেলা মাৰি দিছে আৰু তল পাই আহি পাহাৰৰ ওপৰৰ পৰা তললৈ কেনেদৰে চুচৰি আহে। এইটো আমিও কৰিছিলোঁ, ভিডিঅ' অৱশ্যে আছে, শেষৰ ফালে আপোনালোকে সেই ভিডিঅ' আপোনালোকে চাব পাৰিব। আমি টিউব ৰাইডিং কৰা ভিডিঅ' আছে, মই আৰু মোৰ বন্ধু ৰূপমে টিউব ৰাইডিং কৰিছিলোঁ, সেইটো ভিডিঅ' ইয়াত উপলব্ধ আছে। যদি আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই দেখিবলৈ পাব। এয়া দেখিছে মানুহবিলাক, ডেকা বুঢ়া সকলোৱে এনজয় কৰিছে। ডেকা বুঢ়া সকলো আহি এনজয় কৰিব পৰা এটুকুৰা জেগা চোলাং ভেলী। তাত গ'লে আপোনাৰ মনৰ সম্পূৰ্ণ পৰিৱৰ্তন ঘটিব। আপোনাৰ মন বেয়া লাগি থাকিলে আপোনাৰ মন ভাল হৈ যাব। এনেকুৱা এটুকুৰা জেগা, আপুনি তাত দুখী হৈ থাকিব নোৱাৰে, আপুনি তাত সুখী হ'বই, 100% সুখী হ'ব তাত যদি যায়। আৰু এইখিনি অংশত আপোনালোকে দেখিবলৈ পাব মই আৰু মোৰ বন্ধু ৰূপমে কেনেকৈ টিউব ৰাইডিং কৰিছিলোঁ, টিউবত উঠি কেনেদৰে তললৈ আহিছিলোঁ। আপোনালোকে এতিয়া তাৰ দৃশ্যাংশ দেখিবলৈ পাব। ইয়াৰ আমাক ওপৰৰ পৰা ঠেলি দিবলৈ প্ৰচেষ্টা অব্যাহত আছে। প্ৰথমতে ভয় লাগিছিলে টিউবত উঠি তললৈ আহোঁতে, তথাপিতো তললৈ যেতিয়া আহি পালোঁ তেতিয়া ভয় নাইকিয়া হ'ল। আৰু আমি আহি গ'লোঁ। জীৱনৰ প্ৰথম অভিজ্ঞতা আছিল সেইটো। আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছিলোঁ যে আপোনালোকক মই পেৰাগ্লাইডিং দেখুৱাম। এয়া আপোনালোকে দেখিছে পেৰাগ্লাইডিং সুন্দৰভাৱে দেখুৱাম। DSLR কেমেৰাত মই ভিডিঅ' কৰি আনিছিলোঁ আপোনালোকৰ কাৰণে পেৰাগ্লাইডিঙৰ, আৰু তাৰ কিছু অংশ আপোনালোকক ইয়াত দেখুৱাইছোঁ। চাওক, অতি সুন্দৰভাৱে ইয়াত পেৰাগ্লাইডিং কৰি থকা দেখা গৈছে। এইজন মোৰ বন্ধু ৰূপম হাজৰিকা, আৰু ৰূপম হাজৰিকাই এয়া জীৱনত প্ৰথমবাৰ পেৰাগ্লাইডিং কৰিছিলে। তাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। আৰু এয়া আমাৰ চোলাং ভেলী ভ্ৰমণৰ কিছু দৃশ্যাংশ, কেইখনমান বিশেষ ফটো আপোনালোকক আগবঢ়াইছোঁ, কেইখনমান বিশেষ ফটো, কেইখনমান বিশেষ চেলফি। আৰু আজি চোলাং ভেলীৰ ভ্লগটোত আপোনালোকে কেনেকুৱা লাগিলে চাই তাৰ বিষয়ে কমেণ্ট বক্সত মন্তব্য দিবলৈ নাপাহৰিব। মোৰ বোধহয় আপোনালোকে ভালেই পালে ভিডিঅ'টো চাই। আৰু যদি ভাল পালে, এজন অসমীয়া হিচাপে এটা অসমীয়া চেনেল আছামিজ এজন ডিম্পুক আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আছামিজ এজন ডিম্পু অভাৰ। ধন্যবাদ।